গুৱাহাটী স্কুলৰ আৰু এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। চিন এনেকুৱা হ'ল যে আপোনালোকে মোৰ লাষ্ট ভিডিঅ' এটা দেখাব পাৰে যে মোৰ গাড়ীখন অলপমান লেতেৰা হৈ আছে। তো মই এইখন জানি বুজি লেতেৰা কৰিছোঁ যাতে মই তাৰ পৰা এটা মটো DIY কৰিব পাৰোঁ। তো আজি তাকে ট্ৰাই কৰি চাম, যদি কাম কৰে তেতিয়াহ'লে আপোনালোকেও ঘৰত এইটো ট্ৰাই কৰিব পাৰে। তাৰ কাৰণে কি কি লাগে মই আপোনালোকক দেখাই দিওঁ। আৰম্ভ কৰোঁ। তো এই মটো DIYৰ কাৰণে আমাৰ কেইটামান বস্তুৰ প্ৰয়োজন হ'ব। ভিতৰত এটা হৈছে আমাৰ এইটো এটা প্ৰেছাৰ ৱাশ্বাৰ টাইপ, যিটো ইয়াতে পাম্প দিলে আপোনালোকৰ প্ৰেছাৰ বিল্ড হয়। তো এইটো সোমাবৰ কাৰণে আপোনালোকক এটা লাগিব পানী বটল, 2 লিটাৰী পানী বটল এটা, কোকা-কোলা থাম্ছ আপ যি হয়, এটা চিৰিঞ্জ। এইটো আপোনালোকে এটা মেডিকেল শ্বপত পাই যাব, যিকোনো মেডিকেল শ্বপত পাই যাব। এইটো 10 টকা লয় এইটো, আৰু এইটোৰ ইনভেষ্টমেণ্ট আহিছে আপোনাৰ 80 টকা। তাৰপিছত অলপ চেম্পু, এটা কম্পাছ, আৰু ঘৰৰ বাচন ধুতে যে ব্যৱহাৰ কৰা হয় তাতে আপোনাৰ স্ক্ৰচ ব্ৰাইটৰ এইটো চিলভাৰ লাইনিংটো, আৰু অলপ মছাৰীৰ টুকুৰা, অলপমান বেয়া মছাৰীৰ টুকুৰা অকণমান। তো আমি এতিয়া কি কৰিম, আমি ইয়াৰে যিটো প্ৰেছাৰৰ যিটো পাইপ আছে, যিডাল পাইপেদি আমাৰ বটলত সোমাই উঠাৰ পিছত পানীটো ইফালে ফ্ল' হয়। তো তাৰ কাৰণে আমি কি কৰিম, কম্পাছটো ল'ম। কম্পাছটো লৈ কেনে ইয়াতে এটা ফুটা এটা কৰিম, ঠিক আছে। ফুটাটো কৰিলোঁ। ফুটাটো আপোনালোকে ইয়াৰ পৰা 2 আঙুল তলত কৰিলে হ'ল, অ'কে। তাৰপিছত আমি চিৰিঞ্জটো ল'ম, চিৰিঞ্জৰ বেজিটো ওলাই দিম আৰু ইয়াৰে পুচাৰটো ওলাই দিম। তাৰপিছত আমি ল'ম আমাৰ যিটো স্ক্ৰচ ব্ৰাইটৰ আমাৰ ঘৰৰ পৰা লোৱা, মাৰ পৰা চুৰ কৰি কেনে এই বস্তুটো ল'ম। লৈ কিনে আমি ভিতৰত হেঁচি দিম। কম্পাছটো ঠেলি দিম। তাৰপিছত মছাৰী টুকুৰাটো ল'ম। মছাৰী টুকুৰাটো আমি এনেকৈ ঠেলি দিম। তাৰপিছত আমি এইটো ল'ম চিৰিঞ্জটো, আৰু ইয়াতে এনেকৈ সোমাই দিম। এতিয়া আমি বটলটো ল'ম। বটলটোত যি চেম্পু আছে এইটো আমি ঢালি দিম। এতিয়া আমি আমাৰ বটলটো ল'ম। বটলটো আমি যিটো এডভান্স মেকানিজম বনাইছোঁ সেইটো ইয়াতে ফিট কৰিম। ফিট কৰি কিনে ইয়াতে পানী এতিয়া আমি যিটো আমাৰ মেকানিজমটো বনাইছোঁ সেইটো ট্ৰাই কৰিছোঁ। ফোম ৱাছ, দেখা পাইছেনে কি ধুনীয়া ফোম ওলাইছে। আমাৰ এইটো যিটো কেপটো আছে সেইটো আমি গুচাই কিনে আপোনালোকক দেখাই আছোঁ ফোম ওলাই নে নোলায়। দে চাওক, আমাৰ জাষ্ট স্প্ৰে হৈছে, কিন্তু ফোম টাইপ নাই ওলোৱা, যিটো সিটো চাইডে জ্বলাইছে।
যেতিয়া আপোনালোকৰ গাড়ীখন থোৱা হৈ যাব তো ৰ'দত নুশুকাব এইখন আপোনালোকে ছায়াত লৈ আনিব, ছায়াত লৈ আনি যিমান জল্দি পাৰে কাপোৰ এখনেদি পানীখিনি নোহোৱা কৰি দিলে হ'ল। এটি যদি আমাৰ গাড়ীখন ধোৱা হৈ গ'ল তো মই আপোনালোকক ফ'ম ৱাছৰ ওপৰত কেইটামান পইণ্ট ক'ব বিচাৰোঁ, কিয় আমাৰ ফ'ম ৱাছটো নৰ্মেল ৱাছতকৈ ভাল। তো কি হয়, আপোনালোকে বাৰিষা দিনত চাব যে ৰঙা মাটি বা এইবোৰ যেতিয়া আমাৰ গাড়ীত লাগি যায় তো আমি যেতিয়া নৰ্মেলি তাক ঘঁহি দিব খোজোঁ তো গাড়ীত স্ক্ৰেচ পৰে। তো আমি যেতিয়া আগতে ফ'ম ৱাছটো মাৰি ল'ম তো যিখিনি আমাৰ ৰঙা মাটি থাকে বা যিকোনো বস্তু সেইবিলাক ডাৰ্ট অন্য কিবা কিবি নিজে নিজে গুচি যায়। তো আমি তাতে বেছি কষ্ট কৰিব লগা নহয়, তো বস্তুটো টাইম কনজিউমিং নহয়। তো আৰু এটা কথা হ'ল যে আমি বাহিৰত যাই কেনে ছাৰ্ভিচ চেণ্টাৰত গাড়ীবোৰ ধোওঁ, তাতে আমাৰ এখন গাড়ী ধোওঁতে কমচে কম বাইক ফুল ছাৰ্ভিচ কৰোঁতে 150 টকা লয়। তো এইটো ডিভাইচটো বনাওঁতে মোৰ 100 rupees কষ্ট গৈছে। তো এইটো যদি আপোনালোকেও ঘৰত বনাই লয় তো ডেইলিও যদি ধুই বা 2-3 দিন 4 দিনৰ মূৰত যদি ধুই তো এইটো পইচাটো বহুত আপোনালোকৰ ৰাহি হ'ব। আৰু এনেকুৱা নহয় যে আপোনালোকে অকল গাড়ীয়ে ধুব পাৰে, যিকোনো বস্তু আপোনালোকে ধুব পাৰে, আইনা হওক বা বেলেগ ডাঙৰ গাড়ীও আপোনালোকে ধুব পাৰে। তো এইটোৱে আছিল। কেনেকুৱা লাগিল ভিডিঅ'টো চাই কেনে জনাব মোক। আজিৰ কাৰণে এৰিলোঁ।